Hello everyone, welcome back to my YouTube channel. More channel तरफर পৰা সকলোলৈকে শুভ দীপাৱলী. I wish you all a very happy and safe Diwali. আজি দুলিয়াজানৰ বতৰ বৰষুণ দিছে দিৱালীৰ দিনাই আপোনালোকৰ ফালে বতৰ কেনেকুৱা কমেন্ট বক্সত জনাবচোন বৰষুণ দি আছে এয়া চাওক পৰিবেশ আপোনালোকে বম ফটকা ফুটাওতে অলপমান ধ্যানত ৰাখিব চৰাই চিৰিকটি বা জীৱ-জন্তু সমূহক বমৰ শব্দ বা পলিউশ্যন হিহঁতৰ বাবে খুব বেয়া হিহঁতি ভয় খায় আৰু চাব যাতে আপোনালোকে ব্যৱহাৰ কৰোতে হিহঁতৰ কোনো হানি বা কষ্ট নহয় গতিকে ধ্যানত ৰাখিব তেওঁলোকক ফটকাৰ শব্দই সাউন্ড পলিউশ্যন মানে শব্দ প্ৰদূষণ আৰু আমাৰ মানুহৰ কাৰণেও বেয়া চৰাই চিৰিকটি জীৱ-জন্তুৰ কাৰণে যিমান বেয়া আমাৰ কাৰণেও সিমানেই বেয়া পলিউশ্যন হয় আপোনালোকে দেখিছে এয়াৰ পলিউশ্যন সাউন্ড পলিউশ্যন কিমান ধৰণৰ কিবা কিবি হয় গতিকে বলকচোন এবাৰ পৰা আৰম্ভ কৰোঁ আমি যদি অলপ কমকৈ ফটকা ফুটাও কাৰোতো একো হানি নহয় গতিকে বলকচোন আমি প্ৰথমে নিজৰ ঘৰৰ পৰা আৰম্ভ কৰোঁ বি দ্য চেঞ্জ ইউ ৱান্ট টু সি ইন দ্য ৱৰ্ল্ড দিৱালী মানে এইটোৱে অকল নহয় যে আপোনালোকে ফটকা ফুটাব পাৰে আপোনালোকে অন্য ধৰণেও দিৱালী সেলিব্ৰেট কৰিব পাৰে যেনে আপোনালোকৰ ঘৰখন চাফ চিকুণ কৰি ৰাখিব পাৰে বা আপোনালোকে লাইটেৰে বা চাকিয়ে মাটি চাকি সেইবোৰে আপোনালোকৰ ঘৰখন সজাই তুলিব পাৰে গতিকে ৰংগোলী বনাব পাৰে গতিকে এইবোৰ কৰি তোলকচোন কিমান ভাল লাগিব চাব অকল ফটকা ফুটালেইতো দিৱালী নহয় জানো হিচাপ মতে চাবলৈ গ'লে মইনো কোন মই এগৰাকী খুব সৰু মানুহ আপোনালোকক উপদেশ দিবলৈ বা ক'বলৈ মই কোনো নহয় যদিও মই কৈছোঁ মোৰ ক'বলগীয়াখিনি মোৰ যি মানে মনত আহিছে আপোনালোকেও এবাৰ ভাবি চাবচোন তেতিয়া আপোনালোকেও ক'ব যে হয় ঠিকেই কৈছে গতিকে ভাবি চাব এবাৰ গতিকে আজিৰ মোৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকৰ যদি আজিৰ এই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই যেতিয়াও ভিডিঅ' দিওঁ আপোনালোকে লগে লগে গম পায় গতিকে আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আ ভেৰি হেপী এণ্ড ছেফ দিৱালী টু অল অফ ইউ